গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি যাবলৈ লৈছোঁ এফালে আপোনালোকক দেখাম ভিডিঅ'টো শেষৰলৈকে চাব আহিছোঁ তাইও ইউটিউব চেনেল আছে আপোনালোকে সাৰ্চ কৰি চাব সংগীতা লাইফষ্টাইল বুলি আছে আৰু মই আজি দিনটো লগৰজনী ঘৰত কি কৰোঁ আপোনালোকক তাকে দেখাই থাকিম ভিডিঅ'বোৰ চাই থাকিব শেষৰলৈকে ভিডিঅ'টো চাব হাই কৈ দিয়া আমাৰ মগাই দিয়াচোন কোন আহিলে কৈ দিয়া কোন আহিলে আৰু মই আৰু কোন আহিলে তাৱৈ কোন আহিলে কৈ দিয়া আকৌ তাৱ আৰু আমৈ কোন আহিলে কৈ দিয়া আকৌ মা আহিলে ঐ হাই কৈ দিয়া কাণ কোনখন কাণখন দেখাই দিয়া অঁ এইটো কাণ আৰু দাঁত কোনা কৈ দিয়া দাঁত কোনা দেখাই দিয়া দাঁত কোনা অ' আৰু চকু কোনটো চকুটো কোনটো নাকটো কোনটো নাকটো কোনটো এইটো কাণহে এইফালে দেখাই দিয়া অ' দাঁত এইটো হাঁহি দিয়াচোন হাঁহি দিয়া আকৌ হাঁহিছে এয়া চুলিটো এই অকণমান যদি মাতটো অকণমান ফুটিছে ইমান ধুনীয়া চাই আছে আৰু এইফালে বন্ধু আঁতৰি চোৱা আকৌ এইপিনে চোৱা হাই কৈ দিওঁ অঁ এয়া লগৰজনী ঘৰৰ আগফালে পৰিৱেশটো ইমান ধুনীয়া চাওকচোন ভিডিঅ'টো লগৰজনী অকণমানি মাইনা এজনী আছে ইমান মৰম লগা অকণমান কথা ফুটো হৈছে শুনিছেই নহয় কথাখিনি কিমান মৰম লগা
লগৰজনী ঘৰত খাই বৈ ঘূৰি আহিলোঁ আৰু ভিডিঅ' কৰা নহ'ল আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।